थांनाय अक्ट' 23 जुलाइ खालाराव आसामनि पुलिस बिफाना बिटिआरनि गासै मोनथाम जिल्लानिफ्राय उन्दै बैसोनि गथ'फोरखौ लांखारनायनिफ्राय स्किम सरकारनि हेफाजाबाव गासै 142 गथ'फोरखौ बायख'नानै लाबोनो हादोंमोन आरो गथ'फोरखौ आयेन बेरेखायै लांखारनायनि दायाव 2 दायनिगिरिफोरखौबो खानाय जादोंमोन। बेजोंनो लोब्बा लाखिनानै स्किमनि गिबि मन्थ्रि प्रेमसिं तामां बिथाङा आसाम पुलिसखौ साबायखर होयो। मख'नो गोनांदि चिरां जिल्लानि गणेशपुर देवस्रि गामिनि कृष्ण योगी मुंनि सुबुङा गामिनि गथ'फोरखौ स्किम हादरसायाव फरायसालियाव दोनहैगोन होनना थगायनानै लांखारदोंमोन। सोमोनांथाव बाथ्रा दि देवस्रि बिसिडिसिनिफ्राय गासै 50निबो बांसिन गथ'फोरखौ लांदोंमोन आरो बेबादिनो दायनिगिरिखौ गोख्रों साजा अदेबानि फासि होनांगौ होननानै दाबि खालामदों देवस्रि बिसिडिसिनि চেয়ারম্যান बिथाङा। মই দেউশ্ৰী বিচিডিচিৰ এজন চেয়াৰমেন হৈ এইটোৱেই ক'ব বিচাৰিছোঁ, যিটো এই যে মানুহ হৰবকাৰী চক্ৰ আছে ইয়াক আসাম পুলিচে সকলোকে উৎখাত কৰিব লাগিব আৰু আমাৰ যিটো দেউশ্ৰী দুখীয়া ৰাইজৰ সুযোগ লৈ এই লকডাউনৰ সুযোগ লৈ সৰু সৰু কেঁচুৱাক লৈ বেলেগৰ জেগাত বহিৰাজ্যত লৈ যোৱাৰ কাৰণে মই তেখেতৰ এই দোষীজনক বিশেষকৈ একদম ফাৰ্ষ্ট ট্ৰেক কোৰ্টত কেছ কৰি তাক জন্মকৈদ বা ফাঁসিৰ সজাই হ'ব লাগিব। আৰু লগতে মই ক'ম শান্তিপুৰ IC ছাৰ, আমাৰ আউটপোষ্টৰ IC ছাৰ আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষক SP মহোদয় আৰু লগতে আমাৰ BTCৰ চিফ প্ৰমোদ ছাৰক এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ এই দুখীয়া ৰাইজৰ যিটো ল'ৰা ছোৱালী 50তকৈ অধিক আমাৰ দেউশ্ৰী বিচিডিচিৰ পৰা লৈ গৈছে, ইহঁতক ঘূৰাই আনি বিভিন্ন স্কুল বা কিবা এটা জায়গাত ৰাখি ইহঁতক উদ্ধাৰ কৰিব লাগে বুলি এইটোৱে মই অনুৰোধ জনালোঁ। কোনটো জায়গাত বা কেনেকৈ লৈ যোৱা হৈছিলে তেওঁলোকক? তেখেতসকলক যিটো এটা মই জানামতে এটা এগ্ৰিমেণ্ট চুক্তি কৰে বোলে, কোনটো এটা সংগঠন আছে তাত চুক্তিকাৰী, তেখেতৰ এই কাগজৰ হাতোৱেদি এই গৰীব ৰাইজক 2000-3000 টাকা দি সৰু সৰু ল'ৰা ছোৱালীক লৈ বহিৰাজ্যত বন্ধ কৰিব এৰিয়াই। ইয়াৰ পৰা স্কুল পঢ়াম বুলি লৈ যায় বোলে, তাত লৈ বন্ধ কৰিব দিয়ে। কোনটো জাগাত লৈ গৈছিলে তেওঁলোকক? মই জানামতেতো এতিয়া ছিকিমৰ পৰা ল'ৰা ছোৱালী ৰেস্কিউ হৈ আছে, ছিকিমতে লৈ আছে। अल सान्थाल स्टुडेन्ट्स इउनियन चिरां डिस्ट्रिक्ट कमिटिनि आफादगिरि मुस्रि सुलेमान मुर्मु बिथाङा बुङो दि देवस्रि बिसिडिसिनि सिङाव थानाय गुबुन गुबुन गामिनि गोरिब नखरनि गथ'फोरखौ लकडाउननि समाव स्किमाव लांनानै फरायसालिफोराव एबा खामानि होगोन होननानै बिमा बिफाफोरखौ थगायनानै गासै देवस्रि आइफवालि दादगारि सान्थिपुर गामिनिफ्राय लांखारदोंमोन आरो गथ'फोरनि पान कार्ड, भटार कार्ड आरो बार्थ सार्टिफिकेट बायदि बायदि सिनायथि बिलाइफोरखौबो लांफादों आरो पुलिसनो एबा रावनोबो खोन्थानाङा होननानैबो फोरमायदों लांखारग्रा कृष्ण योगी मुंनि सुबुङा होननानै रोखायै खौरांगिरिनो फोरमायो। नाथाय चिरांनि SP आरो सरकारनि गोख्रों राहा लानायाव गासै 142 गथ'साफोरखौ बायख'नो हाबाय होननानै फोरमायबावदों। এইটো যোৱা লকডাউন সময়ত যিহেতু মানুহ ইয়াত বিশেষকৈ মানে ভাৰত দুটা সীমান্ত মানে এই ভূটান বৰ্ডাৰ এৰিয়াত যিহেতু ইয়াৰ মানুহে মানে কি কয় আপোনাৰ ভূটানত কাম কৰিবলৈ গৈছিলে, কিন্তু লকডাউনৰ সময়ত টোটেলি গেটটো বন্ধ হৈ গৈছিল। কিন্তু বন্ধ হোৱাৰ পিছত এইখিনি মানুহৰ মানে এতিয়া নিজৰ কৰ্মসংস্থাপন নাই, নিজৰ খাবলৈ মানে এমুঠি ভাত নাই, তাৰ কাৰণে মানে মানুহে এনে ঘৰত আছিলে। আৰু এইখিনি সময়তে যে কৃষ্ণ যোগী নামৰ এজন ব্যক্তিয়ে যিটো মানৱ সৰবৰাহ কৰে, যে হিউমেন ট্ৰাফিকিঙৰ মেইন মাষ্টাৰ মাইণ্ড, তেখেতে মানে বিভিন্ন ঘৰত গৈ কিনে নিজৰ ল'ৰা ছোৱালী কনভিন্স কৰি যে আপোনালোকৰ ল'ৰাৰ পঢ়া শুনাৰ কাৰণে আমি লৈ গৈ আছোঁ ছিকিমত, আপোনাৰ ল'ৰা ছোৱালী এতিয়া তাতে ইয়াতো বিকাৰ আছে, তাতে গ'লে অলপ আপোনালোকে টকা পইচা দিওঁ, আৰু এইটো এগ্ৰিমেণ্ট কৰিবলৈ আমি যিমানখিনি তথ্য পাইছোঁ এইটো তাতে বহিৰাজ্যত বা ছিকিমত লৈ গৈছিলোঁ। কিন্তু তাত আমি দেখিবলৈ পাইছোঁ কিন্তু বেলেগৰ ঘৰত বন্ধ কৰা হিচাপত বা বেলেগৰ ঘৰত তেনেকুৱা ৰাখিছিল। আৰু ইয়াৰ মা দেউতাকক মানে আৰু ল'ৰা ছোৱালী যিটো বাৰ্থ চাৰ্টিফিকেট, কাৰ্ড চাৰ্টিফিকেট, তাৰপিছত ভোটাৰ ID, পান কাৰ্ড, এখেতসকলে চব মানে টোটেলি মানে জব্দ কৰি ৰাখিছে। কাৰণ এইটো জব্দ কৰি ৰাখিছে এইটো যাতে আপোনালোকে কোনো দল সংগঠনক, কোনো গাঁওবুঢ়া, কোনো পুলিচ প্ৰশাসনক আপোনালোকে অৱগত বা ইনফৰ্মেশ্যন জনাব নালাগে, সেইটো কৰাতে মানে তেখেতে এইটো কৰিছে। যাৰ কাৰণে আমি যোৱাকালি যিটো আমি দেখিছোঁ যে অসম চৰকাৰে যিহেতু ছিকিমৰ পৰা ৰেস্কিউ কৰি আনিছে 42 জন, আৰু তাৰ ভিতৰত এয়া বেছিকৈ মানে এইখিনি অঞ্চলৰ মানুহেই হয়। এতিয়া সকলো ধৰণৰ কমিউনিটি আমাৰ আদিবাসী দেওশ্ৰী, শান্তিপুৰ, তাৰপিছত দাদগাৰী, আইফৱালি, এইখিনি অঞ্চলৰ মানুহে বা বেছিকৈ টাৰ্গেট কৰিছে যিবিলাকে মানে দুখীয়া, যিবিলাকে গৰীব
এইবিলাকে পৰ ফেমিলি ইহঁতে টাৰ্গেট কৰি ইহঁতৰ ল'ৰা ছোৱালী গৈ কিনে বিক্ৰী কৰি দিছে। কিন্তু অসম চৰকাৰ আৰু BTCৰ যিটো প্ৰশাসন বা ব্ৰহ্মপুত্ৰ নেতৃত্বৰ চৰকাৰে ইয়াৰ প্ৰচেষ্টা বা যি ৰেস্কিউ কৰি আনিছে তাৰ কাৰণে ছাত্ৰ ছাত্ৰীহঁতৰ পৰা অসম চৰকাৰ আৰু অসম আৰক্ষী আৰু স্পেচিয়েলি চিডলি আৰক্ষী SP তেখেতসকলে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি সময়ত এটাই দাবী চৰকাৰৰ ওচৰত দাবী কৰিব বিচাৰিছোঁ যে এই মানৱ সৰবৰাহকাৰী যে ট্ৰাফিকিং যিনি মেইন মাষ্টাৰ মাইণ্ড তেখেতৰ ওপৰত মানে এটা জাজ হ'ব লাগে, এটা হাই লেভেল এটা জাজ হ'ব লাগে। হাই লেভেলৰ জাজ কৰি যিটো যিমান মানুহ বিদেশত লৈ গৈছে কিন্তু আনি আৰু ইয়াৰ ওপৰত মানে এটা ফাষ্ট ট্ৰেক আদালতে বিচাৰ হ'ব লাগে, এইটো ফাঁচি হ'ব লাগে, অন্যথা যাৱজ্জীৱন কাৰাদণ্ড কৰিব লাগে, যাতে মানৱ সৰবৰাহকাৰী সক্ৰিয় এইটো টোটেলি মানে অসমত বন্ধ হ'ব লাগে বুলি ছাত্ৰ ছাত্ৰীহঁতৰ পৰা চৰকাৰৰ ওচৰত দাবী জনাইছে। তেওঁলোকক ছিকিমৰ কোনটো ঠাইত ৰখা হৈছিলে? তেওঁলোকক কোনটো এৰিয়াত? ছিকিমত মেইন জেগাত চিটিতে ৰাখি হৈছিলে আৰু এই অকল চিটি নহয়, বিভিন্ন জেগাত বিভিন্ন মানুহৰ লগত যোগাযোগ বিভিন্ন ঘৰত মানে তেখেতৰ ল'ৰা ছোৱালী জাষ্ট বিক্ৰী কৰি দিছিলে আৰু কি মানে তেনেকুৱা ছিষ্টেমত তেখেতে কৰিছিল। তো তেওঁলোকক কেনেকৈ খবৰ পালে, কেনেকৈ ইয়াত আনিব পাৰিল তেওঁলোকক? তেখেতৰ এতিয়া মেইন কি কয় গাৰ্জেনৰ পৰা পুলিচক ইনফৰ্মেশ্যন দি কিনে পুলিচে মানে এইটো যিহেতু নতুনকৈ যিটো চিৰাঙত অহা SP যি উপাধ্যায় নামৰ SP ছাৰ তেখেতসকলে বহুত এক্টিভ আৰু ইয়াৰ দ্বাৰাই মানে অসমৰ DGP ছাৰক জনাই কিনে অসম চৰকাৰৰ লগত আলোচনা কৰে যে ছিকিম চৰকাৰৰ লগত আলোচনা কৰে বা ছিকিম চৰকাৰে সহায় কৰাৰ বাবে এইখিনি কাম কৰিবলৈ আৰক্ষীক সফলতা লাভ কৰিছে। তাৰ বাবে আমি ছাত্ৰ ছাত্ৰীৰ পৰা বিষয়ে আনন্দিত আৰু কি তেওঁলোকক বান্দাৰ নিচিনা ব্যৱহাৰ কৰাৰ বাদেও বেলেগ বেয়া কাণ্ডত জড়িত কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল বুলি আপোনালোকে খবৰ পাইছে নেকি? এইটো ছাৰ মই গম পোৱা নাই, তাৰমানে এইটো লুকাই তাৰমানে এইটো লৈ গৈছে। কোনে লৈ গৈছিলে? এই যে কৃষ্ণ। কোন কৃষ্ণ? এই যে কিবা কিমান নামটো নাজানে, তাৰমানে এইটো নেপালী। সেইটো কি জড়িত আছে এইটো কিবাৰ লগত? এইটো তাৰমানে ছোৱালী তাৰমানে গাৰ্জেনবিলাক এইটো কৈছে যে তাৰমানে স্কুলত বোলে ল'ব, তো লাষ্টত এইটো গম পাইছে তাৰমানে ক'ত স্কুল নাই, এইটোতো ক'ত এতিয়া লৈ গ'ল। এইটো তাৰমানে এনে গাৰ্জেনটো তাৰমানে অলপ বোবা নিচিনা আছে, এইটো ইমান নাজানে। মই কৈছে কি ইমান দূৰত ল'ব লাগে, গাঁৱতে তাৰমানে স্কুল আছে, আমাৰ চৰকাৰী স্কুল আছে, ইয়াতে তাৰমানে পঢ়া শুনা কৰাটোই ভাল। তাৰমানে আমাৰ ল'ৰা ছোৱালী 24 ঘণ্টা দেখা পাওঁ, ইমান দূৰত তাৰমানে সৰু সৰু তাৰমানে ল'ৰা ছোৱালী লৈ গ'ল, এইটো কোনে দেখিব? ইয়াত তাৰমানে কি বিপদ হ'ব যে কোনে জানে এইটো। তাৰ কাৰণে মই বাধা দিছিল। এই কিছুমানেতো তাৰমানে লুকাই তাৰমানে এই ল'ৰা ছোৱালী এইটো তাৰমানে লৈ গৈ স্কুল পঢ়াবৰ কাৰণে তাক আমাৰ মানুহ আহিয়া গল্প ঠপ কৰিয়া একদিন মোক ডকাইছে। ওইফালে একটা বুঢ়ী মানুহ গৈছিল, তাৰ কাৰণে কিবা গল্প কৰিয়া পাছত মোক ক'ব লাগছে তুমিতো বিৰাট গৰীব দে, তাও নিয়ে গেলে ভাল হ'ব আৰু কি বুলি আৰু লৈ যোৱা মানুহটো কোন আছিল, কি নাম আছিল আপুনি গম পায়? মানুহজন নামটো নাজানো, আমাৰ মানুহে আছিল। তাই খবৰ পোৱা মই কোন জেগাৰ? এটা ওইফালে আইপোৱালি। আপোনাৰ ছোৱালীকটো লৈ গৈছে, তাৰপিছত পইচা টইচা দিয়া হৈছিল নেকি? 1000 দিছে। 1000 দিছে। ছিকিমত মই লগতো গৈছোঁ। ছিকিমত গৈছে না? আপুনি থৈ আহিছে? মই থৈ আহিছোঁ। তাৰপিছত কেনেকৈ গম পালে এনেকুৱা বয়া কামতহে লৈ গৈছে বুলি আপোনালোকে কেনেকৈ গম পাইছে? গম পোৱা নাই আজি পৰ্যন্ত। সুধিছোঁ ওই ছাতালক একদিন সুধিছোঁ, মানে আজি পৰ্যন্ত কৈছে শান্তিপুৰৰ লগাল পাইছোঁ, কৈছে যে কোনো মানে ঠিকেই আছে চাব বোলে। তাৰ কাৰণে আমি এইগিলা গম নাপাওঁ। কালিকাহে এই যে নিউজবিলাক আহিয়া তাৰ কাৰণে মই গম পাইছোঁ আৰু কি। তো আপোনাৰ ছোৱালীক লৈ যোৱাটো কিমান বছৰ হৈছিল আজিলৈকে? আজিলৈকে বেছি দিন হোৱা নাই, 8 বছৰ। 8 বছৰ হৈছে? 8 বছৰ এইবাৰ সোমাব আৰু কি। যে বাহিৰত যে লৈ গৈছিল ছিকিমত যে 3 মাস 4 মাস এরকম 3 মাসৰ মূৰে আপোনালোকৰ লগত যোগাযোগ হৈছে না হোৱা নাছিল আপোনাৰ ছোৱালীৰ লগত?
হোৱা নাই এলাও হোৱা নাই না খালি ওর লগত যোগাযোগ হয়ে আছে কৃষ্ণর লগত মোর লগত হওয়া নাই কৃষ্ণ কোন কৃষ্ণ ওই যে যায় মানে নেপালিটা হ্যাঁ এইটো কি কি হ্যাঁ ওই অঁ ওই মানে ওইফালে মানুহগিলা নিয়া থাকে আর যার মানে আমার মানুহটা আছিল ওই মানুহটা ওর স্বভাব বলে দুইটা নিয়ে গেছে ভাল হয়েছে গাঁজা খায় কি খায় তার কারণে দিয়ে আইছে তার কারণে আজি ওকে খুঁজিছোঁ ওই আমার মানুহটা ওপাল আছে ভালেই আছে মানে ঠিকই আছে